জুবিন দাই এটা কথা ভাবি চোৱা উচিত যে এটা কথা ভাবি চাব লাগে জুবিন দাই কথা কোৱাৰ আগত এখন হিন্দী চিনেমা বনাওঁতে এখন হিন্দী চিনেমা যেতিয়া বনায় প্ৰডিউচাৰ যেতিয়া বনায় সলমান খান বা শ্বাহৰুখ খানে যিমানখিনি টকা লয় এখন চিনেমাৰ বাবদ যিমানখিনি টকা লয় সেই টকাৰে অসমত 4খন চিনেমা বনাব পাৰিব 4-5খন চিনেমা বনাব পাৰিব সেই কথা হেল্ল' বন্ধুসকল নমস্কাৰ সকলোকে বন্ধুসকল জুবিন দাৰ কিছুমান কথা শুনি পেলাই মানে হজম নোহোৱা কথা কিছুমান শুনি পেলাই ভিডিঅ'টো আগবঢ়াইছোঁ কিছুমান কথা হজম নহয় মানে সেইবিলাক কথাবিলাক মনত থকা ক্ষোভবিলাক উজাৰি দিছোঁ গতিকে ভিডিঅ'টো শেষলৈ শুনি থাকিব কথাবিলাক চাই থাকিব কিছুমান কথা মানে এনেকুৱা কথা কিছুমান হজম কৰিব নোৱাৰি মানে এইবিলাক মানে কিবা বিভিন্ন ধৰণৰ কথা কিছুমান হজম কৰিব নোৱাৰি সেইকাৰণে ভিডিঅ'টো বনাইছোঁ আৰু সকলোৱে শেষলৈকে চাই থাকিব জুবিন দাৰ বিষয়ে মই বেয়াকৈ ক'বলৈ বিচৰা নাই তেওঁক মই ভাল পাওঁ শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ সৰুৰ পৰা তেওঁৰ গানে শুনি ডাঙৰ হ'লোঁ কিন্তু কেতিয়াবা কিছুমান কথা মানে হজম কৰিব নোৱাৰি সেইবিলাক কথাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ চাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ শুনি থাকিব জুবিন দাক ভাল পাওঁ জুবিন দাক বেয়া নাপাওঁ বহুত ভাল পাওঁ হৃদয়ৰ পৰা ভাল পাওঁ মনে প্ৰাণে ভাল পাওঁ কিন্তু কেতিয়াবা কিছুমান কথা জুবিন দাৰ কিছুমান কথা হজম কৰিব নোৱাৰি মানে একেবাৰে হজম কৰিব নোৱাৰি এতিয়া কৈছে এটা পাইছিলোঁ অলপ আগত সলমান খানক তলত পেলাম বুলি কৈছে তললৈ আনিম বুলি কৈছে সলমান খানক শ্বাহৰুখ খানক আনিম বুলি কৈছে তললৈ কিন্তু পাৰিবনে বাৰু আনিব পাৰিবনে বাৰু এখন হিন্দী চিনেমা আৰু এখন অসমীয়া চিনেমাৰ মাজত পাৰ্থক্য বহুত আছে বহুত ডিফাৰেঞ্চ বহুত আকাশ পাতাল পাৰ্থক্য আকাশ পাতাল এখন হিন্দী চিনেমা বনাওঁতে কমচে কম 300-400 কোটি টকা খৰচ কৰি এখন চিনেমা বনায় কিন্তু অসমীয়া চিনেমাখন বনাবলৈ 2 কোটি 3 কোটি টকাৰ ওপৰত বাজেট কৰিব নোৱাৰে অসমত 2 কোটি বা 3 কোটি কিন্তু এখন হিন্দী চিনেমা বা এখন তেলেগু চিনেমা বনাবলৈ 400 কোটি 300 কোটি টকা খৰচ কৰি এখন চিনেমা বনায় তাৰ ডিফাৰেঞ্চত আমাৰ অসমীয়া চিনেমা বহুত তলত হিন্দী চিনেমাতকৈ অসমীয়া চিনেমা বহুত তলত গতিকে কিছুমান কথা হজম কৰিব নোৱাৰি আৰু অসমীয়া চিনেমা কেৱল অসমতহে চলে অসমত বাহিৰতো চলে বাহিৰত ক'ত চলে য'ত অসমীয়া মানুহবিলাক আছে কিছুমান জেগাত বিশ্বৰ বিভিন্ন জেগাত প্ৰান্তে অসমৰ মানুহ আছে তাত চলে কিন্তু তাত মানে কি হয় অসমীয়া চিনেমাবিলাক অসমীয়া মানুহবিলাকে চায় বেলেগ তেলেগু বাহিৰে বা হিন্দী ভাষী মানুহবিলাকে অসমীয়া চিনেমাখন নাচায় এতিয়া হায়দৰাবাদত কিমান সোপা হল আছে এটা সৰু হলত অকণমান এটা হলত অসমীয়া চিনেমাখন প্ৰদৰ্শন কৰিছে চালোগৈ সেইদিনা দেখিছে চাব মই ভিডিঅ'ত দিয়া আছে চাব যিখন ডক্টৰ বেজবৰুৱা চালোগৈ সেই হল যিটো হল আছে সেইটো হল একেবাৰে হায়দৰাবাদত একেবাৰে সৰু হল কমচে কম 100-200 মানুহ ধৰিব এটা সৰু হলত এখন চিনেমা প্ৰচাৰ কৰিছে অসমীয়া চিনেমা এখন কিন্তু এখন হিন্দী চিনেমা প্ৰচাৰ কৰিবলৈ হ'লে গোটেই ৱৰ্ল্ডত প্ৰচাৰ হয় গোটেই ৱৰ্ল্ডত আৰু তাত যিবিলাক একশ্যন দেখাব পাৰে মানে একশ্যন যিবিলাক হেভি একশ্যন দেখাব পাৰে সেইবিলাক চিনেমাত অসমীয়া চিনেমাত সেইবোৰ একশ্যন দেখাব নোৱাৰে বহুত টকা খৰচ কৰিব লাগিব দেখাবলৈ মানিছোঁ ডক্টৰ বেজবৰুৱা অসমত হিট হৈছে অসমতে হিট হৈছে বাহিৰততো হিট হোৱা নাই অসমৰ মানুহে অসমকে ছাপোৰ্ট কৰিব অসমতে হিট হৈছে কিন্তু বাহিৰতো হিট হোৱা নাই গতিকে ইমান এটা ওপৰলৈ উঠিলে ভাল কথাবিলাক ভাল নালাগে মানে ক'লে ভাল নালাগে ইমান এটা ওপৰত কথা ক'লে ভাল নালাগে সলমান খান হৈছে বিশ্বত চবেই চিনি পায় শ্বাহৰুখ খানক বিশ্বত চবেই চিনি পায় গোটেই ৱৰ্ল্ডে চিনি পায় কিন্তু তাক তলত পেলাম বুলি কোৱাটো এটা বৰ মানে এটা শুনি হজম নোহোৱা কথা মানে এইটো হজম নোহোৱা কথা গতিকে কিছুমান কথা মানে হজম কৰিব নোৱাৰি ক'লেও নোৱাৰোঁ জুবিন দা বেয়া বুলি ক'বলৈ যোৱা নাই ভাল পাওঁ তেওঁৰ প্ৰতি কোনো মোৰ আক্ষেপ বা আভাৱ নাই কিন্তু এইবিলাক কথা হজম কৰিব নোৱাৰি মানে কিছুমান কথা সেইকাৰণে ভিডিঅ'টো বনাইছোঁ মনত যেতিয়া ভেদাভেদ ভাৱ আনিব নালাগে মনত অসমীয়া আমি সকলোৱে জানো যে আমি ইণ্ডিয়ান ক'ৰবাত এখন যদি ফৰ্ম ফিল আপ এখন কৰোঁ তাত যদি লিখা নেশ্যনেলিটি তাত লিখিব লাগে ইণ্ডিয়ান বুলি আছামিজ বুলি আমি কেতিয়াও আজিলৈ লিখা নাই আমি সকলো ভাৰতীয় আমি সকলোকে সমানে চাব লাগে সমান চকুৰে চাব লাগে অসমীয়া চিনেমা চাব লাগে হিন্দী চিনেমা চাব নালাগে বুলি এই ভেদাভেদবিলাক মনলৈ আনিব দৰকাৰ নাই সকলোৱে মিলিজুলি চব ছাপোৰ্ট কৰিব লাগে চব চাব লাগে গতিকে ভাল হৈছে বেয়া হোৱা নাই মই জুবিন দাক বেয়া বুলি ক'বলৈ যোৱা নাই কিন্তু জুবিন দাৰ কিছুমান কথা মানে হজম কৰিব নাই সঁচা কথা কিমান কৈছোঁ যদি বেয়া লাগিছে কোনোবাই যদি মোক বেয়া পাইছে পাবলৈ দিয়ক একো নাই মই মনত থকা যিবিলাক ক্ষোভ সেইবিলাক উজাৰিছোঁ মানে সেইবিলাক কৰিব নালাগে আচলতে ভেদাভেদবিলাক আনিব দৰকাৰ নাই জেদাজেদিবিলাক আনিব দৰকাৰ নাই চব সমানে চলি থাকক চব চলিব লাগে অকল অসমীয়া চিনেমা চলিব হিন্দী চিনেমা নচলিব চব চলিব লাগে পৃথিৱীত জীয়াই থাকিবৰ কাৰণে সকলোৰ লগত সমানে মিলি থাকিব লাগিব মই সেইটোৱে বিচাৰোঁ সকলো সমানে মানুহ আমি ইণ্ডিয়ান আমি ভাৰতীয় প্ৰাউড টু বি এন ইণ্ডিয়ান আই এম প্ৰাউড টু বি এন ইণ্ডিয়ান মই ভাৰত হিচাপে মই গৌৰৱ কৰোঁ মই ভাৰতীয় হিচাপে মই গৌৰৱ কৰোঁ মোৰ অসমৰ তেজো আছে ভাৰতীয় তেজো আছে মোৰ শৰীৰত কিয়নো আমি ভাৰতীয় গতিকে ভাৰতবৰ্ষত থাকি পেলাই ভেদাভেদবিলাক আনিব দৰকাৰ নাই এইবিলাক বেয়া কথা উন্নতি হৈছে হওক বেয়া পোৱা নাই ভাল পাইছোঁ সিদিনাখনি কাম কৰি কৰিলোঁ চালোগৈ নাই অসমীয়া চিনেমাখন চালোগৈতো
কিন্তু জুবিন দায়ে ছলমান খান বা শ্বাহৰুখ খানৰ তুলনা কৰিব নালাগে। আচলতে সেইটো ভুল কৰিছে, বহুত বেয়া ভুল কৰিছে। তেওঁলোক বহুত ওপৰত, আমাৰ অসমতকৈ তেওঁলোক বহুত ওপৰত, অসমৰ হিৰোতকৈ বহুত ওপৰত। তেওঁলোক গোটেই বিশ্বই চিনি পায়। গতিকে সেইবিলাক তুলনা কৰিব নালাগে, সেইবোৰ তুলনা দিব দৰকাৰ নাই। চলাই থাকক, আপুনি চলাই থাকক, তেওঁলোকো চলাই থাকক, চবকে চলাই থাকিব লাগে, চব চলি থাকক। এনেকুৱা নহয় যে অকল হিন্দী চিনেমাবিলাক চাব নালাগে, অসমীয়া চিনেমাবিলাক চাওক, সেইটো কৰিব দৰকাৰ নাই। চব চাব লাগে মানুহে, সকলো মানুহে সমান চকুৰে চাব লাগে, কথা সেইটোৱে কৈছোঁ। কোনেও বেয়া ভাবিব নালাগে। মই জুবিন দাৰ বিষয়ে বেয়াকৈ ক'বলৈ বিচৰা নাই, তেখেতে বেয়াকৈ কোৱা মোৰ সাহসো নাই আৰু অকাদো নাই। তথাপিতো মানে কিছুমান কথা মানে এনেকুৱা কিছুমান কথা কয়, কেতিয়াবা মানে যিবিলাক কথা হজম কৰিব নোৱাৰি, মানে উপায় নাই আৰু ক'বলৈ বাকী নাই। এতিয়া ধৰি লওক জুবিন দাই ভাবে মই এটা বহুত ভাল হিৰ' বুলি ভাবে নিজকে, কিন্তু তেখেতৰ হিৰ' হোৱাৰ 10% গুণ নাই, মানে 10% তেওঁৰ অভিজ্ঞতা নাই। এজন হিৰ' হ'বলৈ তেওঁ একেবাৰে 10% মানে হেৰি নাই, অভিজ্ঞতা নাই। ডাইলগ কেনেকৈ ডেলিভাৰী দিব লাগে, কেনেকৈ একশ্যন দেখাব লাগে নাজানে। তেওঁ মানে যেনেকৈ থাকে তেনেকৈ দেখাই দিয়ে। সেইটো এটা ফ্ৰীলি হয় বাৰু, সেইটো তেওঁ ফ্ৰীলি এক্টিং কৰে। কিন্তু তেওঁ এক্টিঙৰ বিষয়ত শূন্য বুলি ক'লেও মই বেয়া নহয়, মানে ভুল নহ'ব। মানে এক্টিঙৰ বিষয়ত তেওঁ অভিজ্ঞতা শূন্য বুলি ক'লেও মোৰ ভুল নহ'ব। সিদিনাখনি এটা চিনেমাত একশ্যন চালোঁ, মানে পিষ্টল এটা লৈ পেলাই এটা গুণ্ডাই পিছে খেদি যায়। সেই ডক্টৰ বেজবৰুৱা চিনেমাখন দেখিবলৈ পাইছিলোঁ, ইয়াত পিষ্টল এটা লৈ হাতত এটা বন্দুক লৈ পেলাই মানে গুণ্ডাটোক পিছে খেদি যায়, মানে বিচাৰি ফুৰে এটা ৰুমত। তেওঁ এফালে দৌৰি যাব লাগে, দৌৰি যোৱা যিটো একশ্যন দেখাইছে, দৌৰি যোৱা একশ্যনটো মানে আমি চবেই হাঁহি দিছে। দৌৰি যোৱা একশ্যনটো মানে যেনেকৈ দৌৰিব লাগে তেনেকৈ দৌৰা নাই, মানে দৌৰি যোৱা একশ্যনটো আমি দেখি কিবা এটা আমাৰ লগৰকেইটাই হাঁহিছে, কথাটো দেখি পেলাই হাঁহি উঠিছে, এনেকৈ দৌৰাই নাই বোলে। সেই তেনেকুৱা কিছুমান কথা। গতিকে জুবিন দাৰ কিছুমান কথা হজম কৰিব নোৱাৰি। যিমানখিনি হৈছে সেইখিনি অহংকাৰ কৰিলে এতিয়া ভাল হৈছে, অসমীয়া চিনেমা বহুত ভাল হৈছে। মই বেয়া বুলি ক'বলৈ জানা, বহুত ভাল, আগতকৈ বহুত উন্নতি হৈছে। কিন্তু ইমানখিনি ওপৰলৈ অহংকাৰ কৰিলে থপককৈ পৰাৰ চান্স থাকে। ভাল হ'বলৈ আৰু চেষ্টা কৰক, ভাল দিছে আৰু ভাল দিবলৈ চেষ্টা কৰক। অহংকাৰ কৰিব মানুহৰ, অহংকাৰে অধপতনৰ মূল বুলি কৈছে অসমত। অহংকাৰে অধপতনৰ মূল, অহংকাৰ কৰিব নালাগে। এতিয়াও বহুত বাকী, এতিয়া প্ৰায় 30% মান হৈছে, 30% মান, আৰু 70% বাকী আছে অসমৰ চিনেমা উন্নতি কৰিবৰ কাৰণে, আৰু 70% বাকী আছে। 70% এতিয়া 30% মান হৈছেহে। যদি ভিডিঅ'টো ভালকৈ লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, এইবিলাকে কথা আৰু।